মাই মাই আজি মই স্কুললৈ নাযাওঁ দেই তোৰ কি হ'ল আকৌ তই কিয় স্কুল নাযাওঁ হা আজি মানে আমাৰ চাৰে পুৰণ নেওতাখন মুখস্থ কৰি যাব দিছে সেইকাৰণে নাযাওঁ তোৰ বাপেক কৈ আছোঁ তোৰ কথা হেৰি শুনিছে এই ল'ৰাটোৱে বোলে স্কুললৈ নাযায় কি হ'লো ইয়াৰ তই কিয় স্কুল নাযাওঁ পিতাই এই দেউতা আজি মানে স্কুলত আমাৰ পুৰণ নেওতাখন ধৰাব সেইকাৰণে নাযাওঁ মই তোৰ মানে পুৰণ নেওতাখনো মুখস্থ নাই আজিলৈকে তই খালি আৰু বংশৰ নাম ইমাননো গাধা হ'ব লাগেনে তই যাবই লাগিব স্কুল হেৰা শুনিছা ইয়াক আজি স্কুললৈ পঠিওৱা দেই মইতো তাক যাবলৈ কৈ আছোঁ স্কুললৈ সি নাযায়হে মোৰ কথাই নুশুনে সি তই যদি স্কুললৈ যাওঁ পঢ়া শুনাত ভাল হ'বি তেতিয়া ভাল মানুহ বনিবি ডাঙৰ হ'লে হ'ব দিয়া দেউতা মই স্কুললৈ যাম দেখিছ আমাৰ ল'ৰাটো ভাল ইমান বুজালে বুজি পায় ঠিক আছে দিয়া ময়ো অফিচলৈ যাওঁ দেই ঠিক আছে দিয়ক যাওক আপুনি ময়ো যাওঁ পাকঘৰলৈ ল'ৰাটোলৈ ভাত বনাওঁ এইটো যোগেন নহয়নে এইটো স্কুললৈ আহি আছোঁ ছাৰ স্কুল যাবলৈ মন নাই মোৰ মা দেউতাই পঠাইছে মানে তাৰ মানে তই পুৰণ নেওতা নাজানো ছাৰে যে কৈছিলে আজি পুৰণ নেওতা ধৰিম বুলি হ'ব দে একেবাৰে তইতো নাজানো পুৰণ নেওতাখন হয় বাৰু ময়ো নাজানো পুৰণ নেওতাখন কাম এটা কৰিব আজি স্কুললৈ নাযাওঁ আজি ক'ৰবালৈ যাওঁ বল আজি হোটেলতে কিবা এটা খাওঁগৈ পেট ভৰাই স্কুললৈ নাযাওঁ আৰু জেলেপি চিঙৰা চাহ বেয়া খাম আজি পেট ভৰাই গোটেইকেইটা চিঙৰা ময়ে খাম আজি চিঙৰা খাইতো মই বৰ ভাল পাওঁ কিন্তু দেই হ'ব দে সেই বুলি ইমানো খাব নালাগে পিছত চাবি আকৌ পুকুৰেৰে ওলাই যাব জমাই থাকোতে বৰ কিন্তু খা পুৰা পেট ভৰাই এই চিঙৰা চাহ মজা লাগিছে দেই খাই কিন্তু একদম তামাম লাগিছে এই ঘৰত যদি গম পাই কি হ'ব এই মোৰ কথা মই যদি স্কুল নাযোৱা বুলি গম পাই যায় দেউতাই কি কৰিবা পিটিব ধৰিলে বল যাওঁগৈ এতিয়া একদম ফাৰ্ষ্ট ক্লাছ লাগিছে খাই একদম পেটটো দেখোন বিষাইছে বহুত হাগিবও লাগিছে মোৰ তোৰ পেট বিষ হ'লে নেকি চিঙৰা খাই পেলাই মই কোৱা নাছিলোঁ তোৰ পেট বিষাব বুলি ইমানকৈ নাখাবি তাৰপিছতো তই ইমানকৈ খাইছ মা দেউতাক নোকোৱাকৈ চিঙৰা চাহ খোৱাৰ কাৰণে মই এনেকুৱা হৈছে আজিৰ পৰা মই স্কুললৈ যাম মই এনেকুৱা কাম নকৰোঁ আৰু মোৰ পেট বিষ হ'ব নহ'লে কি হ'ল তোৰ হেৰা ইয়াক কি হৈছে হা তইচোন দুপাই স্কুললৈহে গৈছিলি তোৰ পেট কেনেকৈ বিষালে মই স্কুললৈ যোৱা নাছিলোঁ মই ৰমেন আৰু যোগেনৰ লগত চাহ খাব গৈছিলোঁ চাহ আৰু চিঙৰা খালোঁ তাৰপিছত মোৰ পেট বিষ হৈ গ'ল ডাক্তৰ চাহাব ইয়াৰ বাৰু বেমাৰটো ভাল হ'বনে সোনকালে ল'ৰাটোৱে বৰ কষ্ট পাইছে চাগে বুজিছে ইয়াৰ বেমাৰটো ভাল হ'ব সোনকালে কিন্তু তাক আপুনি কেতিয়াও চিঙৰা চপ চাও এইবোৰ বস্তু খাবলৈ নিদিব নহ'লে তাৰ আকৌ এনেকুৱা বেমাৰ হৈ যাব ঠিক আছে ছাৰ আমি আমাৰ ল'ৰাটোক আজিৰ পৰা চকু দিম ভালকৈ তাৰ খোৱা বোৱাৰ আমি যতন ল'ম চাব দেই কিন্তু বেমাৰ আকৌ হ'ব আপোনালোকে যদি ভালকৈ তাক চোৱা চিতা নকৰে ঠিক আছে ছাৰ তাক আমি এতিয়া ঘৰলৈ লৈ যাব পাৰিমনে হ'ব পাই গাটো কেনেকুৱা পাইছ ভাল লাগিছেনে অঁ দেউতা বহুত ভাল লাগিছে ডক্টৰ ছাৰে যে দৰৱকেইটা দিছিল মোৰ পেটটো ভাল হৈ গ'ল হেৰা ল'ৰাটোক বুজাবাচোন স্কুললৈ যোৱাৰ নামত যাতে বাহিৰত ঘূৰি নুফুৰে এইবোৰ বৰ বেয়া কথা বুজিছা ঠিক আছে দেউতা আজিৰ পৰা মই সদায় স্কুললৈ যাম আৰু বাহিৰত ক'তো ঘূৰি নুফুৰোঁ অকল ঘৰৰ বস্তুহে খাম বৰ ভাল ল'ৰা দেই আমাৰ ল'ৰাটো আজিৰ পৰা এনেকৈ চলিবা সদায় এইটো চাচোন আজি স্কুললৈ আহিছে ইমান দিনৰ মূৰত স্কুললৈ যোৱা নামত হোটেলত কিবা কিবি খাই আছিল তাৰপিছত বৰ বেয়াকৈ বেমাৰ হ'ল আজিহে সি স্কুললৈ আহিব পাৰিছে শুনি যোৱা তই কালি স্কুললৈ অহা নামত
ক'ত সোমাই আছিলিগৈ মই চব খবৰ পাই আছোঁ নহয় তই মা দেউতাক ভাগি দি পেলাই তই হোটেলত খাই আছিলিগৈ হা এই ছাৰ মোৰ মানে বহুত ভোক লাগি আছিলে কালি সেইকাৰণে খাই দিলোঁগৈ আৰু বাৰু ঠিক আছে তই এতিয়া পুৰণীয়তাখন মাতচোন মই ধৰিম বুলি কৈছিলোঁ যে এতিয়াতে পুৰণীয়তাখন মোক সম্পূৰ্ণকৈ মাতি শুনা ছাৰ মই পুৰণীয়তাখন হিন্দীত মাতিম নে ইংৰাজীত মাতিম মই অসমীয়াত নাজানো নহয় কি ক'লি তই তই অসমীয়া নাজান হা তাৰমানে ছাৰ মই পুৰণীয়তাখন অসমীয়াত পঢ়া নাছিলোঁ ইংৰাজীত পঢ়িছিলোঁ